এইজন মোৰ দেউতা এজন ৰিটায়াৰ্ড পাৰ্চন। তো দেউতা আৰু বাবু মিলি আৰু লগতে খুৰীহঁতৰ ছোৱালী সীমা মিলি নলবাৰী কে'কৰ স্থলখনৰ বাবে বহুত বেছি তিনিওয়ে কষ্ট কৰি গৈ আছে। আৰু সঁচাকৈ ভাল লাগে যেতিয়া আপোনাৰ যিকোনো কাম এটা বা নিজৰ সপোন এটা যেতিয়া ধৰক আপোনাৰ ঘৰখনৰ মানুহেও আঁকোৱালি লৈ সেই কামটোত মানে দিন ৰাতি অহৰহ আপোনাৰ লগতে আপোনাৰ ঘৰখনৰ মানুহেও কষ্ট কৰি গৈ থাকে, তো তাতকৈ বেছি আৰু সুখ কি লাগে। হয়, বহুত বেছি আপগ্ৰেড কৰিব নোৱাৰিলেও যিখিনি কৰিছোঁ সেইখিনিয়ে যদি কণ্টিনিউ কৰি গৈ থাকিব পাৰিছে তো বহুত বেছি ভাল লাগে। এইফালে ৰাতিয়ে বাবুৱে কেকখিনি ধুনীয়াকৈ বনাই এতিয়া আমাৰ ঘৰৰ সকলোৱে কেক বনাব জনা হৈছে বুলি ক'লেও ভুল নহ'ব। চাওকচোন ইমান ধুনীয়াকৈ বাবুৱে মানে মোৰ ভাইটিয়ে বনাইছে কেকখিনি। সি যিহেতু পঢ়ি আছে, MSc কৰি আছে বাইহাটা চাৰিআলিত, তো সি দিনত সময় নাপায়, কলেজত যাব লাগে, তো গধূলি আহি পায়, তো আগদিনা ৰাতিয়ে সি কেকখিনি ধুনীয়াকৈ কমপ্লিট কৰি থৈ দিয়ে। ইয়াৰ লগতে নলবাৰীবাসী ৰাইজকো মই বহুত বেছি অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ। আপোনালোকেও আমাক বহুত বেছি মৰম দিছে আৰু স্পেচিয়েলি আপোনালোকে যেতিয়া মোক ফোন কৰি কয় তোমাৰ কেকৰ ষ্টলত গৈছিলোঁ, কেক খাইছোঁ, বহুত বেছি ভাল লাগিছে, উফ কি ক'ম আৰু, বহুত বেছি ধন্যবাদ আপোনালোকক। আৰু এয়া আমাৰ বীৰেন গেৰেজৰ ওচৰত জকি স্বৰূপৰ একেবাৰে ফ্ৰণ্টতে আছে কেকৰ ষ্টলখন, তেন্তে আহিব আপোনালোকেও।